এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে ওয়েলকাম বেক টু মাই চেনেল আজি হৈছে শুক্ৰবাৰ 11 তাৰিখ আৰু আজি হৈছে মোৰ ককাৰ শ্ৰাদ্ধ গতিকে দিনটো আজি ব্লগ কৰিম বুলি ভাবিছোঁ বহুত দিন হ'ল যিহেতু ব্লগ নাই দিয়া আৰু মোৰ এক্সাম চলি আছিলে আচলতে এদিনৰে আছিলে তিনিটা এক্সাম একেদিনাই আছিলে সেশনেলছ আছিলে বাট সেশনেল হ'লেও পঢ়িবতো সেই একেখিনিয়ে লাগে ন মানে হোল চিলেবাছেই মানে ধৰক পঢ়িব লগা হৈছে এনেকৈ 20 মাৰ্কছকৈ 60 মাৰ্কছৰ কাৰণে গতিকে যিহেতু পঢ়িব গোটেইখিনি লাগে গতিকে প্ৰেছাৰটো পূৰা ফুল অন হৈ যায় তাতে এতিয়া যিহেতু বহাগ বিহুৰ সময় গতিকে আমাৰ বুটিকৰো বহুত কাম আছিলে আৰু ভালেই চলি আছে যেনিবা বুটিকৰ কামবোৰো ভাল ৰেছপন্স পাইছোঁ আৰু এটা কথা ভাল লাগিছে যে মোৰ বুটিক আৰু মোৰ পঢ়া শুনা চব মানে ইকুৱেলি বেলেঞ্চত চলি আছে গতিকে সেইটো ভাল লাগিছে বাছ ইউটিউবটোহে অলপমান ডাউনৱাৰ্ড চলি আছে বাট ষ্টিল ধৰক চব ফালেতো আৰু সমানে নোৱাৰি ন আই এম ছেটিছফাইড যিটো মই কৰি আছোঁ সেইটোক লৈ আৰু ঠিক আছে তেনেহ'লে আজিৰ ব্লগটো এনেদৰেই ষ্টাৰ্ট কৰি দিওঁ আৰু এনেকুৱা কাৰ লগত হয় বাৰু য'তেই মিৰৰ নাথাকক কেলে সেয়া লাগিলে ঘৰত হওক বা ঘৰৰ বাহিৰতে নহওক কিয় মই মিছ নকৰোঁ নিজক চোৱাৰ এটাও বাহানা খুৰা যিহেতু ব্যস্ত হৈ আছে সেয়েহে ডুগুক নিবলৈ আমিয়ে আহিলোঁ তাই বেচেৰি আজিও স্কুল আহিছে মানে যিহেতু স্কুল ষ্টাৰ্ট হৈছেহে সেয়েহে প্ৰথমতেই মিছ কৰোৱা নাই আৰু আজি কোন নিবলৈ আহিছে হাই ডুগু গৈছে মানে পৰিয়ালৰ এতিয়া আমি গৈ আছোঁ টুকলুৰ যিহেতু ৰিজাল্ট দিছে ৰিজাল্টৰ খবৰ ল'বলৈ দিনত যিহেতু সকাম আছিলে গতিকে আহিব নোৱাৰিলোঁ গতিকে এতিয়া আমি সন্ধিয়া গৈ আছোঁ ন টুকু এজনী তোৰ কাৰণে টিটি ভৰি আহিছোঁ বুজিছ ৰিজাল্টৰ খবৰ ল'বলৈ এইজনী আমাৰ ছোৱালীজনী ডাঙৰ হৈ গ'ল আৰু এতিয়া কলেজ যাব আৰু নেকি হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি ৰাতিপুৱাই মোৰ ঢেৰ কিবা কিবি কাম আছিলে আচলতে আজি কলেজ যাব লগাও আছে কলেজত আজি প্ৰি বিহু চেলিব্ৰেশ্যন আছে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে এনেদৰে কলেজত বিহু এক্সপিৰিয়েঞ্চ কৰিম গতিকে মই বিৰাট বেছি এক্সাইটেড হৈ আছোঁ আৰু লগতে মোৰ ৰাতিপুৱা কেইটামান পাৰ্চেল পেকিং কৰিব লগা আছিলে আৰু মই যিহেতু নাথাকিম গোটেই দিনটোৰ বাবে সেয়েহে মই ভাবিলোঁ যে ৰাতিপুৱাই এইকেইটা কাম কৰি আজৰি হৈ লওঁ আৰু মই পেক কৰি থকা কাপোৰকেইযোৰ হৈছে কেঁচা কটন আৰু এইবাৰ আমাৰ বুটিকৰ এযোৰ হাই চেলিং হয় মানে এনেকুৱা আৰু কেঁচা কটন কাপোৰ বিৰাট বেছি কমফৰ্টেবল হয় গৰমত পিন্ধিবৰ বাবে আৰু গোটেইখিনি ডে কালাৰ্ছত আহিব পেষ্টেল শ্বেডছত আহিব বিৰাট বেছি প্ৰিটি হয় কালাৰকেইটা আৰু আমি সেইমতে ৰেছপন্সো ভাল পাইছোঁ আৰু যিসকলে আমাৰ পৰা অৰ্ডাৰ কৰে তেওঁলোকক এটা কথা কওঁ আপোনালোকে যেতিয়া আপডেট পায় লগে লগে আচলতে আমাক জনাব নহ'লে আমাৰ চ'ল্ড আউট হৈ যায় আৰু আমাৰো পিছত বেয়া লাগে আপোনালোকে মনে বিচৰা কাপোৰযোৰ আমি দিব নোৱাৰিলে গতিকে আপোনালোকে লগে লগে জনাব আৰু তেতিয়া আমাৰ আচলতে সুবিধা হয় ৰেছপন্স কৰিবলৈকো আৰু এয়া আমাৰ ৰেডি হৈ গ'লোঁ কলেজ যাবৰ বাবে
হেল্ল' এভৰিৱান, আগতীয়াকৈ মই বিহু লগাই দিলোঁ। আচলতে আজি আমাৰ কলেজত মানে প্ৰি বিহু চেলিব্ৰেশ্যন আছে, বিহু পাতিছে, গতিকে গৈ আছোঁ তালৈকে। এইবাৰ প্ৰথম অৱশ্যে মোৰ, চ' ভাল লাগিব। আৰু এইযোৰ কাপোৰ এযোৰ পিন্ধি লৈছোঁ। ৰিহা মোৰ প্ৰায় পিন্ধি থাকাই হয়, চ' আজি ভাবিলোঁ যে এই ছেটযোৰ পিন্ধোঁ, যিহেতু মই পিন্ধা নাই। এইযোৰ মায়ে দেখাইছিলোঁ আপোনালোকক, খুৰাৰ বিয়াত লৈছিলে। চ' ৰাতিপুৱাৰ পৰা আচলতে বহুত বিজি থকা হৈছে, মানে ৰাতিপুৱা উঠি মেলি অকণমান চাফ চাফাই কৰিলোঁ, তাৰপাছতে মাক অকণমান ব্ৰেকফাষ্টত হেল্প কৰি দিলোঁ, তাৰপাছতে আকৌ বুটিকৰ অলপমান কাম আছিলে সেইখিনি কৰি ল'লোঁ। আৰু ডেলিভাৰী এটাও আছে আচলতে, তাই আহিব নিবলৈ, কিন্তু ইভিনিং আহিব বোলে, গতিকে সেইটো মই পেক কৰি মেলি থৈ আহিছোঁ। যদি মই নাথাকোঁ তেতিয়াও ধৰক মাহঁতে দি দিব পাৰিব। চ' এয়া মই ওলাই মেলি ৰেডি হৈ ল'লোঁ, এতিয়া খুৰালৈ ৰখি আছোঁ, খুৰা অহাই নাই। খুৰা! আৰু মই বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ সন্মানীয় আশীৰ্বাদ দিয়ক, এইবাৰ কিবা এটা হওক আৰু আমাৰ সন্মানীয় অধ্যাপিকা আৰু আমাৰ বৰ্তমানৰ অধ্যাপক অধ্যাপিকাসকলৰ পৰা কথা পাতি এতিয়া আমি গৈ আছোঁ হনুমান মন্দিৰ, যিহেতু আজি হনুমান জয়ন্তী হয়, গতিকে এতিয়া হনুমান মন্দিৰ গৈ তাৰপিছতে ঘৰ যাওঁ আৰু আশীৰ্বাদ দিলেই হ'ল আৰু ভগৱানে। কিয় বেয়াকৈ ওলাবা? বোলো ভালহে মিম বনি যাম, নৰ্মেলকৈ নাথাকোঁ যে ভালকৈ এডিট কৰি থাকোঁ। সেইটোৱে নৰ্মেলটো ভাল, সেইটোৱে লেভেলকৈ ফেইল হৈ যাব আমাৰ যদি ব্লগ বনাওঁ। দেখাত ইমান ভাল লৈ লওঁ নেকি ইয়াৰ পৰাই? হ'ব দে। Feels like a dream, so come a little closer, but don't hold your breath. চ' ফাইনেলি এতিয়া আমি গৈ আছোঁ ঘৰ। বহুত গৰম বাহিৰত, বহুত গৰম, আৰু ৰ'দত ঘূৰিছোঁ। মই মূৰটো অকণমান টিনটিনোৱা ষ্টাৰ্ট কৰিলে। চ' এতিয়া ঘৰ পাবই হ'ল। দিয়া বিহুৰ শুভেচ্ছা দি দিয়া আগতে। সকলোকে বিহুৰ আগন্তুক বিহুৰ শুভেচ্ছা থাকিল। শুভেচ্ছা থাকিল সকলোকে, আশীৰ্বাদ কৰিব নেকি? Yes. অনাগত দিনবোৰ ভাল হওক, অনাগত নতুন বছৰটো ভাল হওক।